নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। চ' আজি বৰ্তমান বাজি আছে এতিয়া 2টা। চ' আজি আমাৰ একো প্লেন নাই। চ' ক'ত গৈ আছোঁ, কি কৰোঁ, ক'ত যাম, চ' আপোনালোকক সকলো দেখুৱাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টি চাই থাকিব। চ' আমাৰ একো প্লেন নাই, যদিও প্ৰথমতে ভাবিলোঁ যে আপোনালোকক এটা সুন্দৰ পৰিৱেশ দেখুৱাওঁ। চ' আজি আমি আহিলোঁ নিগমখোলা। তো এতিয়া আপোনালোকে সুন্দৰ পৰিৱেশটো উপভোগ কৰক। চ' আপোনালোকক বেক কেমেৰা দেখুৱাই গৈ আছোঁ। আশা কৰোঁ সকলোৱে ভাল পাই আছে। চ' ইয়াতে অলপ ৰখিলোঁ। তো আপোনালোকে চাই থাকিব মোৰ লগত। আজি ইয়াৰ পৰা আৰু এঠাইলৈ যাম। চ' চাই থাকক। চ' আপোনালোকে বাৰু এনেকুৱা সেউজীয়া পৰিৱেশ কেনেকুৱা পায়? মই কিন্তু বহুত ভাল পাওঁ। চ' আপোনালোকে কোনোবাই যদি বেয়া পায় চ' কমেণ্টত জনাব, আৰু ভাল লাগিলে কমেণ্টত জনাব। চ' এতিয়া আমি ইয়াৰ পৰা যাওঁ। চ' আপোনালোকক আগলৈ দেখুৱাই আছোঁ ক'ত ক'ত যাওঁ। চ' চাই থাকিব।
বৰ্তমান আমি আহি পালোহি বৈতামাৰী। চ' আজি আমাৰ কোনো উদ্দেশ্য নাই। চ' আপোনালোকে কেতিয়াবা চাবচোন উদ্দেশ্য নথকাকৈ এনেকৈ আমাৰ দৰে ঘূৰি কেনেকুৱা লাগে। তো আহি পালোহি আমি ছজনা ভিতা বৈতামাৰী। চ' এতিয়া গৈ আছোঁ এঘৰ আলহীৰ ঘৰত। চ' ইয়াতে সোমাই মেলি ঘৰলৈ যাম আৰু আপোনালোকক দেখুৱাই থাকিম। চ' আগলৈ চাই থাকিব সকলোৱে। চ' এতিয়া আমি আলহীৰ ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া ঘৰলৈ যাব ওলালোঁ। আৰু সিহঁতৰ ঘৰত ইমান ভিডিঅ' নকৰিলোঁ। তো আপোনালোকক কৈছোঁৱে যে আজি আমাৰ ভিডিঅ'টো যাত্ৰাটো ধৰি লওক উদ্দেশ্যবিহীন। চ' যদি ভিডিঅ'টো চাই ভাল লাগিল চ' লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব। চ' আকৌ এতিয়া নতুন ভিডিঅ'ৰ সৈতে লগ পাম। চ' বাই বাই।